নিৰ্বাচনৰ শেষ দিন সেই নিৰ্বাচনৰ শেষ দিনত আমাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ যিমানবোৰ জাতি জনগোষ্ঠী আছে যিমানবোৰ আমাৰ লিডাৰ্ছ আছে বাকী জনগোষ্ঠীৰ সকলো লিডাৰ আৰু জাতি জনগোষ্ঠী আমাৰ জনসাধাৰণ যি ধৰণে আজি ওলাই আহি আজিৰ এই শেষ নিৰ্বাচনৰ যিখন সভা ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ পৰা আমি হ'ব পাৰোঁ নিশ্চিতভাৱে যে জলেন দৈমাৰী এইবাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা বিপুল সংখ্যক ভোট লৈ জিকি যাব ইয়াত কোনো সন্দেহ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ইয়াতে নিৰ্বাচন প্ৰচাৰ কৰিছে বিজেপিৰ কাৰণে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ কথা ইয়াত নৰজিব কাৰণ কিয় মুখ্যমন্ত্ৰীৰ বহু কথাই এতিয়া ৰাইজে বুজিছে তেওঁ বহুত সময়ত 2020 চনত যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহিছিল বিভিন্ন ঠাইত তেওঁ আমাৰ কোচ ৰাজবংশীৰ যিখন হালধীয়া আংচা সেইখন গড়লৈ গল ফুলাই ফুলাই কৈছিল যে ৰাইজসকল আপোনালোকৰ ভূমিৰ সমস্যা আছে আপোনালোকৰ যদি ভূমি সমস্যা সমাধান কৰিব লাগে আপোনালোকৰ যদি মাটি পাটা দিব লাগে তেতিয়াহ'লে আপোনালোকে এতিয়া ফুলৰ ছবিত ভোট দিব লাগে আপোনালোকে যদি ফুলৰ ছবিত ভোট দিয়ে তেতিয়াহ'লে 15 দিনৰ ভিতৰত আপোনালোকৰ মাটিৰ সমস্যা সমাধান কৰি দিম কিন্তু আজিলৈকে 15 দিনটো পাৰে হ'ল 5 বছৰ BTC চৰকাৰ পাৰ হৈ গ'ল কিন্তু আজিলৈকে আমাৰ এই বিটিআৰ অঞ্চলৰ বাকী জনগোষ্ঠীৰ ভূমি সমস্যা সমাধান নহ'ল কিন্তু আমি ক'ব লাগিব যে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সবল নেতৃত্ব তেওঁৰ যিটো ভিজন তেওঁ এই অঞ্চলৰ 26টা জনগোষ্ঠীক মাটি পট্টা দিয়াৰ কাৰণে ইতিমধ্যে নতুন এখন ভূমি নীতি তৈয়াৰ কৰিছে 2024 চনৰ 23 আগষ্ট তাৰিখে আৰু সেই নীতি তৈয়াৰ কৰাৰ পিছতে আজি PGR VGR পৰ্যন্ত মাটি পট্টা দিব পৰা ব্যৱস্থাপনা কৰিছে আৰু সেই কথা ৰাইজে ইতিমধ্যে প্ৰমাণ পাইছে বিটিআৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মাটি পট্টা দিয়াৰ কাম শুৰু হৈছে আজিলৈকে 3 লাখ 3.5 লাখ মানুহক পাট্টা প্ৰদান কৰিলে আৰু বাকি যিখিনি আছে নিৰ্বাচনৰ পিছে পিছে নিশ্চিতভাৱে তেওঁ কৰিব আৰু সেই কথা ৰাইজে কিন্তু বিশ্বাস কৰিছে আৰু সেই কাৰণে হিমন্ত বিশ্ব ডাঙৰীয়াৰ সেইবোৰ কথা ৰাইজে হল যোৱা নাই তেওঁ কৈছে যে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমি তেওঁক সুধিব খুজিছোঁ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ এখন সংবিধান আছে আৰু সেই সংবিধানে ইতিমধ্যেই শ্ৰেণী বিভাজন কৰিছে ST SC OBC জেনেৰেল ঠিক তেনেধৰণৰ কেটেগৰীত আমাৰ মানুহখিনিক বিভক্ত কৰিছে গতিকে তেওঁ প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি কাক ক'ব খুজিছে আমি বুজি পোৱা নাই এই বিটিআৰ 6 শিডিউল এই 6 শিডিউলত এটা বিশেষ অধিকাৰ ইতিমধ্যেই প্ৰদান কৰা হৈছে গতিকে তেওঁ VCDCৰ কথা কৈছে VCDC কি সেই VCDC বৰালি মাছ ঠিক তেনেকুৱা কথাবিলাক উপলুঙা কথাবিলাক ৰাইজে মানিব পৰা নাই এই VCDC 6 শিডিউলৰ অন্তৰ্গত অকল বিটিআৰতে নহয় গোটেই 6 শিডিউল এলেকাত আছে আৰু সেই VCDC সদায় থাকিব হয়তো আমাৰ বিটিআৰ গভৰ্ণমেণ্টে পৰৱৰ্তী দিনত এই VCDC বিলাকত নিৰ্বাচন পতাৰ হয়তো আলোচনা বিলোচনা কৰি সিদ্ধান্ত ল'ব সেই কথাটো সুকীয়া কিন্তু তেনেধৰণৰ তুলুঙা মন্তব্য দিয়াৰ কাৰণে আমাৰ BTC বাকী ৰাইজ ইতিমধ্যে মানে তেখেতৰ ওপৰতো হয়তো বৰ বেছি ভাল এটা মনোভাৱ ৰখা নাই আৰু সেই কাৰণে বিশেষকৈ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ জাতি জনগোষ্ঠীসমূহৰ বিভিন্ন ধৰণৰ সমস্যা আছে ইয়াৰ লোকেল সমস্যা আছে আৰু ইয়াত এই বিটিআৰত যিহেতু এখন বহু যুগৰ এটা আন্দোলন হৈছিলে বহু যুগৰ আন্দোলনৰ ফলশ্ৰুতিত এই বিটিআৰ পোৱা হৈছে আৰু এই বিটিআৰ সৃষ্টি কৰাত বহু হাজাৰ শ্বহীদ হৈছিল বহু মাতৃ বিধৱা হৈছিল বহু ডেকা বন্ধু জেল খাবলগীয়া হৈছিল বহুখিনি আমাৰ ইয়াত ক্ষতিগ্ৰস্ত হৈছিল আৰু সেই বহু ক্ষতিৰ বিনিময়ত বহু ব্লাড শেডৰ বিনিময়ত আজি বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছে 2020 চনৰ 27 জানুৱাৰী তাৰিখে আৰু সেই 2020 চনৰ 27 জানুৱাৰী তাৰিখে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত আজি গোটেই বিটিআৰত শান্তিৰ পৰিৱেশ আজি গঢ়ি উঠিছে শান্তি বিৰাজ কৰিছে আৰু সেইকাৰণে তেখেতৰ যিটো বলিষ্ঠ নেতৃত্ব শান্তিৰ লগতে এই অঞ্চল দোপতদোপে আগবাঢ়ি গৈছে সকলো জনগোষ্ঠীক আগত লৈ সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁ নীতি প্ৰৱৰ্তন কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবৰ কাৰণে যিবোৰ কাম আৰম্ভ কৰিছে সেই গোটেইবোৰ কাম দেখি গোটেই বিটিআৰবাসী ৰাইজে আজি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে হিলদল ভাঙি ওলাই আহিছে পুনৰ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰিব পুনৰ 5 বছৰৰ কাৰণে সেই কথা ইতিমধ্যে আজিৰ এই সভাই আপোনালোকক আমাক মানে প্ৰমাণ কৰি দেখুৱাইছে।